নমস্কাৰ। আজি ফাগুন মাহৰ ৩ তাৰিখ 16 ফেব্ৰুৱাৰী বুধবাৰ 1943 শকাব্দ 1428 ভাস্কৰাব্দ 2022 ইংৰাজী চন। আজি ৰাতিপুৱা সূৰ্য উদয় হৈছিল 5:59:37। সূৰ্য অস্ত 5:10:19। আজি পূৰ্ণিমা তিথি। ৰাত্ৰি ঘণ্টা 10:16:53। নক্ষত্ৰ অশ্লেষা। দিনৰ ঘণ্টা 3:21:09। আজিৰ দিনটোৰ ৰাশিফল। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো সিমান ভাল নহয়। অপমান, অৰ্থনাশ, মনোকষ্টৰ যোগ দেখা যায়। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দুঃসংবাদ, বিবাদ, বয়ৰ যোগ পৰিলক্ষিত হয়। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দুৰ্ঘটনা ভয়, অকস্মাত বিপদ, খেলিমেলি আদিৰ যোগ। কৰ্কট ৰাশিৰ বিবাদ, কৰ্মনাশ, মানসিক অশান্তিৰ যোগ পৰিলক্ষিত হয়। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ পদ লাভ, আনৰ সহায় লাভ, অৰ্থপ্ৰাপ্তিৰ যোগ দেখা যায়। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ কাৰ্য, আয় বৃদ্ধি, সন্মান লাভৰ যোগ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বিবাদ, গৃহ অশান্তি, দৈহিক ক্ষতিৰ যোগ দেখা যায়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ দৈহিক অসুস্থতা, ৰোগ, মনোকষ্ট আদি অশুভ ফলৰ প্ৰভাৱ। ধনু ৰাশিৰ অপবাদ, প্ৰতাৰিত, দুঃসংবাদ প্ৰাপ্তিৰ যোগ। মকৰ ৰাশিৰ প্ৰণয় লাভ, ভোগ, মনত আনন্দ আদি শুভ ফলৰ প্ৰভাৱ। কুম্ভ ৰাশিৰ গৃহসুখ, ভাতৃৰ শুভ, মনত আনন্দৰ যোগ পৰিলক্ষিত হয়। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বিচ্ছেদ, মনত শংকা, কাৰ্যনশৰ যোগ দেখা যায়। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।